হেল্ল' গাইজ, এইটো মোৰ প্ৰথম 2 লেয়াৰ কেকৰ অৰ্ডাৰ আছিলে। মই এনেকৈ ডেক'ৰেশ্যন কৰিছিলোঁ। কাষ্টমাৰ বহুত হেপ্পী আছিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব। এয়া আজি মোৰ 2 টায়াৰ কেক বনাম মই। এইটো ওপৰৰ বেচটো আৰু এইটো স্পঞ্জ মই ৰেডি কৰি ল'লোঁ প্ৰেমিক্সেৰে। তাৰপিছত এতিয়া আমি এইটো আইচিং কৰিম, কাটি পেলাই আইচিং কৰিম এতিয়া। এয়া মই ওপৰৰ লেয়াৰটো অকণমান কাটি মই ৰাখি দিছোঁ, এইটো মই ইউজ নকৰোঁ। আৰু এতিয়া মই ফাৰ্ষ্ট লেয়াৰটো কাটি আছোঁ। এনেকৈ এখন চাকুৰ সহায়ত চাৰিওফালে কাটি ল'ব পাৰিব। আৰু কেকটো যেতিয়া ঠাণ্ডা হয় ন, তেতিয়া আমি কাট কৰিলে কেকটো ভাঙাত কোনো সম্ভাৱনা থাকে, বা এনেকৈ এডাল ৰছীৰ সহায়তো আপোনালোকে কাটি ল'ব পাৰে ভালকৈ। মই এইটো 3টা লেয়াৰ বনাম, কেকৰ 3টা লেয়াৰ কাটিম, কিয়নো 2টা লেয়াৰ কাটিলে আমাৰ অলপ ক্ৰুচ চুচ কমকৈ দিয়া হয়, বা 3টা লেয়াৰ বনালে আমাৰ কেকটো খুব খাবলৈ টেষ্টি হয়, কিয়নো ইয়াত ফিলিংবিলাক যিবোৰ কৰোঁ এইটো ডাবলকৈ কৰিব পাৰি। আৰু আপোনাৰ এনেকৈ মই 3টা লেয়াৰত কাটি লৈ ভালকৈ কেকটো মই আইচিং কৰিম। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব। আৰু মই বাৰু লাহে লাহে কাটি আছিলোঁ, আৰু মই ভিডিঅ'টো স্পীড কৰি দিছিলোঁ কিহৰ কাৰণে ভিডিঅ'টো বহুত লম্বা হৈ গৈছিলে। সেইটো কাৰণে আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ'টো ফাষ্ট চলালোঁ, কিন্তু আপোনালোকে লাহে লাহে কাটিব, কিয়নো এইটো এইটোৱে মেইন প্ৰচেছ। আপোনালোকে কাটোতে কেকটো যদি ভাঙি যায় বৰ প্ৰব্লেম হয় আইচিং কৰাত, সেইটো কাৰণে লাহে লাহে কৰিব। আৰু যেতিয়া ময়দা দি বনায় কেকটো তেতিয়া বহুত হাৰ্ড থাকে অলপ, কিন্তু যিটো আপুনি প্ৰেমিক্স লয় বজাৰৰ মাৰ্কেটৰ প্ৰেমিক্স, এইটো বহুত চফ্ট প্ৰেমিক্স থাকে। সেইটো কাৰণে এইটো অলপ সাৱধানে কটাটো ভাল। চ' আপোনালোকে সাৱধানে কাটিব এনেকৈ। মোৰ এইটো ওপৰৰ লেয়াৰটো দেখিছে কিমান ধুনীয়াকৈ ফুলিছে মোৰ কেকটো। এনেকৈ ছাইডৰে এখন চাকুৰ সহায়ত যিখিনি লাগি আছিলে ছাইডত, এনেকৈ চাকুখনৰ সহায়েৰে কাটি ল'ব। কাটি লৈ আমাৰ তলত বাটাৰ পেপাৰ দিয়া থাকেই, আৰু এইটো উলটিয়াই দিলে আমাৰ ধুনীয়াকৈ কেকটো ওলাই আহিব। তাৰপিছত মই আইচিঙৰ প্ৰচেছটোলৈ যাম। এয়া মই টাৰ্ণ টেবুলখন কেক বৰ্ডখন লৈ ল'লোঁ। কেক বৰ্ডৰ ওপৰত অলপ হুইপ ক্ৰীম লগাই মোৰ ফাৰ্ষ্ট তৰফটো ৰাখি দিলোঁ। এতিয়া মই ইয়াৰ ওপৰত অলপ চুগাৰ চিৰাপ দি মইষ্ট কৰিম। আপোনালোকে যিমান পাৰে চুগাৰ চিৰাপ এনেকৈ ব্ৰাছ এডালৰ সহায়ত গোটেই ভালকৈ কেকটোত লগাই ল'ব। এইটোৰ দ্বাৰা কেকটো বৰ মইষ্ট হৈ থাকে আৰু খায়ো ভাল লাগে। এতিয়া মই হুইপ ক্ৰীমখিনি লগাই দিম ওপৰত, ভালকৈ বহলাই ধুনীয়াকৈ গোটেই কেকৰ তৰফটোত লগাকৈ মই ক্ৰীমখিনি লগাই দিম। এনেকৈ ভালকৈ ক্ৰীমখিনি স্প্ৰেড কৰি দিলোঁ। আৰু মোৰ এইটো কেক ভেনিলাৰ কেক আছিলে, কিন্তু কাষ্টমাৰক মেংগ'ৰ ফ্লেভাৰ এড কৰি দিব লাগে তাত। চ' মই আজি মেংগ'ৰ ক্ৰুচ ইউজ কৰিম। আপোনালোকে মেংগ'ৰ ক্ৰুচো ইউজ কৰিব পাৰে, নহ'লে মেংগ'ৰ ফিলিং ইউজ কৰিব পাৰে। এয়া মই মেংগ'ৰ ক্ৰুচখিনি ঢালি দিলোঁ, ঢালি দি ভালকৈ স্প্ৰেড কৰি দিলোঁ। আৰু একেধৰণে প্ৰচেছ আকৌ আপুনি ছেকেণ্ড কেকৰ লেয়াৰটোত দি কৰিব পাৰিব। মই ভিডিঅ'টো বহুত স্পীডত চলাইছোঁ, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইটো কাৰণে আপোনালোকে লাহে লাহে ভালকৈ আকৌ আগৰ ধৰণে যেনেকৈ মই কেকৰ ওপৰত ট্ৰপটো দি ওপৰত চুগাৰ চিৰাপখিনি দি মইষ্ট কৰি লৈ পেলাই ক্ৰীম লগাইছিলোঁ, তেনেকৈ আপোনালোকে কৰিব। মই ইয়াত ভিডিঅ'টো লম্বা হৈ যায় কাৰণে মই গোটেইখিনি দেখুওৱা নাই, জাষ্ট শ্বৰ্টকৈ দেখুৱাইছোঁ। একেধৰণে আপোনালোকে এনেকৈ কৰি ল'ব। এয়া মই এতিয়া লগাই আছোঁ চুগাৰ চিৰাপ লগাই পেলাই। এয়া মই হুইপ ক্ৰীমৰ লগাই আছোঁ। আকৌ আগৰ নিচিনাকৈ আগৰ প্ৰচেছতে মই এতিয়া আকৌ ক্ৰুচ দিম ইয়াত। এয়া মই ক্ৰাম কোটিঙো কৰি গৈছোঁ একেবাৰতে ছাইডত। এয়া আগৰ নিচিনাকৈ আকৌ এনেকৈ ক্ৰুচ দিব, দি স্প্ৰেড কৰি দি ভালকৈ আকৌ লাষ্ট লেয়াৰটো লগাই দিম। আৰু এনেকৈ লাষ্ট লেয়াৰটো লগাই আকৌ আগৰ নিচিনাকৈ ভালকৈ হুইপ ক্ৰীম লগাই পেলাই
ক্ৰাম কুটিং কৰি ল'ব। ক্ৰাম কুটিং কৰি পেলাই আপোনালোকে 10 মিনিটৰ পৰা ধৰি আধা ঘণ্টাৰ ভিতৰত ফ্ৰিজত ৰাখিব। আৰু ক্ৰাম কুটিং কৰি পেলাই এবাৰ ফ্ৰিজত ৰাখিব, কিয়নো তেতিয়া কেকটো বৰ ভালকৈ ক্ৰীমখিনি লাগি ধৰে কেকত। তাৰপিছত আপোনালোকে ফাইনেল কুটিং কৰি ডেক'ৰেশ্যন কৰিলে কেকটো বৰ ধুনীয়া হৈ পৰে। আৰু আপোনালোকে ফাইনেল যেতিয়া ডেক'ৰেশ্যন কৰা হয়, কেকটো কৰাৰ পিছতো এবাৰ এঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখিলে ক্ৰীমখিনি বৰ ধুনীয়াকৈ ছেট হৈ যায়। আৰু যদি আপোনালোকৰ ইমিডিয়েট আৰ্জেণ্ট অৰ্ডাৰ থাকে, তেতিয়াহ'লে আপোনালোকে ফ্ৰিজত নৰখাকৈ কাষ্টমাৰক দিব পাৰে, কাটিব পাৰে। কিন্তু 10 মিনিট হ'লেও আপোনালোকে ফ্ৰিজত ৰাখি দিব, তেতিয়া পাৰ্চেলটো বৰ ধুনীয়াকৈ যায়। আৰু মই এতিয়া এইখিনি মোৰ কথাই কথাই প্ৰায় কামবোৰ হৈয়ে গ'লহি। এণ্ড মই এতিয়া ছেকেণ্ড কেকটোৰ কাৰণে একেই ধৰণে যেনেকৈ কৰিছোঁ তেনেকৈ মই একেই ধৰণৰ ক্ৰ'ছ দি পেলাই ওপৰত কৰি পেলাই মই আজি ছেকেণ্ড লেয়াৰ কেকটোৰ ডেক'ৰেশ্যন ষ্টাৰ্ট কৰিম। মই আগৰ ধৰণে এইটো কেকতো তেনেকৈ ক্ৰ'ছ দি ল'লোঁ আৰু ক্ৰীম দি ল'লোঁ লেয়াৰবোৰত। মই একেটা বস্তুকে মই 2 নম্বৰ কেকটোতো দেখুওৱা নাই, যিহেতু মোৰ একেই ফ্লেভাৰ কেক একেই ধৰণে মই আকৌ কৰি ল'লোঁ। এয়া মই ক্ৰাম কুটিং কৰি ল'লোঁ এনেকৈ। তোৰ কালাৰ কৰিম, যিহেতু এজনী ছোৱালীৰ বাৰ্থডে হয় আৰু তাই সৰু ছোৱালী 3 বছৰ হ'ব। আৰু তাই মানে উইচ আছে যে পিংক কালাৰত তাইক কেকটো লাগে। প্ৰথমতেই মই যেতিয়া আহিছিলোঁ, তাই মোক একদম কৈছিলে, বা পিংক কালাৰত কেক লাগিব। চ' মই ইয়াত এটা ধুনীয়া এটা পিংকিছ কালাৰ দি পেলাই মই আজি কেকটো ডেক'ৰেশ্যন কৰিম আৰু আপোনালোকে চাই থাকিব। আৰু একচুৱেলি মই এইটো কেক ঘৰত বনোৱা নাছিলোঁ। মই যিহেতু প্ৰথমতে কোৱা নাছিলোঁ কথাটো, এতিয়া বনাই থাকোঁতে কৈ থাকোঁতে আপোনালোকক ক'লোঁ, এই কেকটো মোৰ অলপ ঘৰৰ পৰা দূৰত অৰ্ডাৰটো আছিলে। আৰু যিহেতু সম্ভৱ নহয় মই স্কুটি লৈ আহোঁ অৰ্ডাৰ দিবৰ কাৰণে, মই হোম ডেলিভাৰীও কৰি দিওঁ। আৰু মই কোনো চাৰ্জ নলওঁ যে এক্সট্ৰা হোম ডেলিভাৰীৰ কাৰণে কিবা চাৰ্জ ল'ম এক্সট্ৰা, তেনেকুৱা একো নাই। মোৰ এই যিটো কেকৰ মোৰ ৰেট থাকে, সেই ৰেটটোতেই মই হোম ডেলিভাৰীও কৰি দিওঁ। আৰু তেওঁলোককো তেনেকৈ মই হোম ডেলিভাৰী কৰি দিবলৈ স্কুটিত মোৰ কেকটো ভাঙি যোৱাত সম্ভাৱনা আছে, যিহেতু দূৰত আছিলে অলপ। সেইটো কাৰণে মই ক'লোঁ যে মোক অলপমান স্পেচ লাগিব আৰু মই কেকটো তোমালোকৰ ঘৰতে বনাই দিব পাৰিম। যিহেতু মই কেকটো বনাবৰ কাৰণে ৰাতিপুৱা 9:30তে মই তেওঁলোকৰ ঘৰ পাইছিলোঁ। আৰু মোৰ কেকটো ৰেডি হৈছিলে একদম টোটেলি ফাইনেল নাম চাম লিখি কৰি পূৰা ৰেডি হ'ল 1:30 বজাত। আৰু তেওঁলোকে কেক কাটিবলগীয়া আছিলে 2টা বজাত। সেইটো কাৰণে মই 2টা বজাত পোৱাকৈ একদম কেকটো ৰেডি কৰি দিছিলোঁ। আৰু বাৰ্থডে গাৰ্ল বহুত হেপ্পী আছিলে। আৰু চাই থাকক মই কেনেকৈ ডেক'ৰেশ্যন কৰোঁ। তাতে আৰু এটা কথা, মোৰ যিহেতু কোনো কেমেৰা ষ্টেণ্ড নাই, চ' মোৰ বহুত প্ৰব্লেম হয় ভিডিঅ' বনোৱাত। আৰু মই এইটো নিজেই কৰি আছিলোঁ। মাজতে তাৰ বাৰ্থডে গাৰ্লজনীৰ যোনজনী মাক আছিলে, তেওঁ মোৰ বৌ হয়, বৌক কওঁ যে মোবাইলটো ধৰি দিয়া না। আৰু বাৰে প্ৰতি মই ক'বলৈ বেয়া লাগে ন, তেওঁৰো বাৰ্থডে, ঘৰ কাম কাজ ওলাই থাকে। সেইটো কাৰণে মোৰ অলপ ডেক'ৰেশ্যনখিনি উঠাব নোৱাৰা হ'ল। এণ্ড আই হোপ মই বহুত সোনকালে এডাল মই ষ্টেণ্ড কিনিব পাৰিম কেমেৰাৰ, যেতিয়া আপোনালোকৰ কাৰণে বহুত সুবিধা হ'ব মোৰ কেকৰ ডেক'ৰেশ্যনবোৰ, কেকৰ ৰেচিপিবোৰ শ্বেয়াৰ কৰি থাকিবলৈ। যিমানখিনি কৰি গৈ আছোঁ মই আপোনালোকৰ কাৰণে, যাতে আপোনালোকৰ অলপমান সহায় হওক। আৰু লগতে মোকো আপোনালোকৰ মৰম ভালপোৱাখিনি দি যাব। আৰু যিহেতু মই নতুন কেকৰ বনোৱা ষ্টাৰ্ট কৰিছোঁ, সেইটো কাৰণে আপোনালোকৰ ছাপোৰ্ট মৰমৰ বহুত প্ৰয়োজন। চ' আপোনালোকে কৰিব বুলি আশা ৰাখিলোঁ। আৰু ফাইনেল লুকটো মই আপোনালোকক প্ৰথমতেই ভিডিঅ'ত দেখাই দিছিলোঁ। কেক মোৰ এইটো একচুৱেলি আছিলে মোৰ ফাৰ্ষ্ট টাইম 2 লেয়াৰ কেকৰ এটা ডেক'ৰেশ্যন। আৰু আপোনালোকে জনাব কেকটো কিমান ভাল হৈছে, বেকাৰীৰ নিচিনা কৰিব পাৰিছোঁ নে নাই আপোনালোকে জনাব। এয়া মই ইটোৰ ওপৰত এটা দি দিলোঁ, বাট মোৰ কেমেৰা ধৰিবলৈ মানুহ নাছিলে সেইটো সময়ত। সেইটো কাৰণে আপোনালোকক দেখুৱাব নহ'লে। নেক্সট টাইম কেতিয়াবা যেতিয়া মই ভালকৈ দেখুৱাব পাৰিম, তেতিয়া আপোনালোকক দেখুৱাম কেনেকৈ এইটো ছেট কৰা যায়। আৰু মই এইটো মাজত দিয়া নাছিলোঁ একচুৱেলি, এইটো ছাইডত ৰাখিছিলোঁ, কিয়নো মই নাম ৰাখিবলৈ অলপ প্লেচ ৰাখিছিলোঁ। আৰু তাত মই ফ্লাৱাৰ ডেক'ৰেশ্যন কৰিম বুলি মই কেকটো এনেকৈয়ে বনাইছোঁ। বহুতে সুধিছিলে মোক একচুৱেলি যে কেকটো মাজত দি দিলা যে, মানে মোৰ এইটো ডেক'ৰেশ্যনৰ ষ্টাইলেই আছিলে যে মই একো কেকটো ছাইডত ৰাখিম, বৰ এটা ভাল ফাইনেল লুক আহে ইয়াৰ পৰা। আৰু ডেক'ৰেশ্যন কৰিবলৈও বহুত প্লেচ থাকে, সেইটো কাৰণে মই এনেকৈ ৰাখিছিলোঁ। আৰু মোৰ ডেক'ৰেশ্যন কৰাৰ সময়ত কেমেৰা ধৰিবলৈ কোনো মানুহ নাছিলে, সেইটো কাৰণে মই ডেক'ৰেশ্যনটো মই ভালকৈ দেখুওৱা নহ'লে। বাট ফাইনেল লুকটো আপোনালোকক অকণমান
অকণমান দেখুৱাই দিছিলোঁ আগতে আৰু মই শেষলৈকো দেখুৱাই দিম। এইটোৱে মোৰ আছিল আজিৰ যিটো 2 লেয়াৰ কেকৰ ডেক'ৰেশ্যন। আপোনালোকে মোক কমেণ্টত জনাব কেনেকুৱা লাগিলে কেকটো, আৰু পাৰিলে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আপোনালোকক বহুত বহুত আৰু শেষত ধন্যবাদ। এটা মোৰ ফালৰ সৰুকৈ পৰা বাৰ্থডে গাৰ্লজনীৰ এটা ভিডিঅ' ক্লিপ এড কৰি দিছোঁ। খুৱাই দিয়া।